হাই ফ্ৰেণ্ডছ নমস্কাৰ মই শংকৰ মই মোৰ চেনেল অসম কুইজলৈ সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল আমি সকলোৱে গম পাওঁ যে APDCL অফিচ কাম ফিল্ড এছিষ্টেণ্ট সহায়কৰ যি হাইকোৰ্ট চলি আছে সেই হাইকোৰ্টৰ কথা আজি মই নতুনকৈ কোনো কোৱাৰ প্ৰয়োজন নাই আমি সকলোৱে গম পাওঁ যে 2 ডিচেম্বৰত শুনানি হোৱা কথা আছে সেই শুনানিনো কি হ'ব যেহেতু APDCL অফিচ কাম ফিল্ড এছিষ্টেণ্ট সহায়কৰ যি 101টা সমস্যা লৈ তেওঁলোকে কিছুমান ব্যক্তিয়ে হাইকোৰ্ট কৰিছিলে সেই হাইকোৰ্ট কৰাৰ পাছতে যেহেতু আইনী মেৰ পাকত সোমাই গ'ল আৰু আইনী মেৰ পাকত সোমাই যোৱা মানে বহুতো নিবনুৱাৰ সমস্যাৰ সন্মুখীন হ'বলগা হয় এক প্ৰকাৰে ক'বলৈ গ'লে হাইকোৰ্টত যোৱা মানে প্ৰায় 2 বছৰ 3 বছৰ লগাটো প্ৰায় নিশ্চিত সেয়া আপোনালোকে ভালদৰে গম পায় এনেকুৱা বহুতো উদাহৰণ আছে মই উদাহৰণ নিদিওঁ আপোনালোকে নিজে হয়তো ভালদৰে গম পায় কিন্তু 2 ডিচেম্বৰত কি হ'ব সেই সকলোবোৰ এইটো ভিডিঅ'ত মই আলোচনা কৰিবলৈ চেষ্টা কৰিম যদি আপুনি পোনপ্ৰথমবাৰ কাৰণে আহিছে এতিয়া ছাবস্ক্ৰাইব কৰি দিয়ক লগতে বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব যেতিয়া মই এনেকুৱা এটা সুন্দৰ সুন্দৰ খবৰ দিবলৈ চেষ্টা কৰোঁ আপোনালোক সকলোতকৈ আগত পাব যাই কি নহওক আজিৰ ভিডিঅ' আমি আৰম্ভ কৰোঁ চাওক বন্ধুসকল আমি সকলোৱে গম পাওঁ যে 2 ডিচেম্বৰত এটা শুনানি হোৱাৰ কথা আছে ইয়াৰ আগত কেইবাটাও এতিয়ালৈকে 15টাতকৈ বেছি শুনানি হৈ গ'ল প্ৰায় 2 বছৰ হৈ গ'ল প্ৰায় 2 বছৰ দিনে অকল নেক্সট হিয়াৰিং ডেট এনেকুৱা ধৰণৰ চলি আছে কিন্তু আজিও অৰ্থাৎ 2019 চনৰ ডিচেম্বৰ 2 তাৰিখে যে সমাপ্ত হ'ব সেই কথা আমি আজি প্ৰকাশ কৰিব নোৱাৰোঁ কিন্তু ইটোৰ পিছত সিটো যিহেতু হিয়াৰিং ডেট দিয়ে আছে আকৌ 2 তাৰিখে আকৌ হয়তো হিয়াৰিং ডেট দিব পাৰে হয়তো নহয় প্ৰায় 99% চান্স আছে হিয়াৰিং ডেট দিয়া কিন্তু আচলতে হিয়াৰিং ডেটবোৰ কিয় ইমান মানে এটাৰ পৰা সিটো হিয়াৰিং ডেট হ'বলৈ কিয় ইমান দিন লাগে হয়তো কিছুমানে গম নাপায় যে হাইকোৰ্টৰ বহুতো কাম থাকে অৰ্থাৎ হাইকোৰ্টৰ বহুতো এনেকুৱা ধৰণৰ কেছ থাকে যিদৰে APDCL অফিচ কাম ফিল্ড এছিষ্টেণ্ট সহায়কৰ হাইকোৰ্ট কৰিছে তেনেকুৱা বহুত ধৰণৰ কেছ থাকে হাইকোৰ্ট যিহেতু হাইকোৰ্টৰ ওচৰতে সকলো ন্যায় বিচাৰি যায় সেইকাৰণে তেওঁলোকে বহুতো টাইম ল'ব লগা হয় আৰু মই আগৰ ভিডিঅ'বোৰতো মই কৈ আহিছোঁ যে এই ধৰণৰ ফলাফল অৰ্থাৎ পৰীক্ষা অৰ্থাৎ নিবনুৱাৰ যি দুৱাৰদলি সেই দুৱাৰদলিখন যিহেতু পাৰ হওঁতে হয়তো কিছুমানে হাইকোৰ্ট কৰি দিয়ে সেই হাইকোৰ্টটো যাতে কোনো কৰিব নালাগে কিয়নো হাইকোৰ্ট কৰি আজিলৈকে কোনো ডাঙৰ মানুহ হোৱা নাই বা কোনো হাইকোৰ্ট কৰি আজিলৈকে মানে এনেকৈ আকৌ এক্সাম এনেকুৱা ধৰণৰ কেতিয়াও হোৱা নাই মই সেই আগৰ ভিডিঅ'টো কৈ আহিছোঁ কিন্তু 2 ডিচেম্বৰত কি হ'ব যিহেতু আমি সকলোৱে গম পাওঁ যে 2 ডিচেম্বৰত এটা শুনানি হোৱাৰ কথা আছে সকলোৱে কমেণ্ট কৰিব নাপাহৰিব কিন্তু 2 ডিচেম্বৰটো আকৌ প্ৰায় 99% চান্স আছে নেক্সট হিয়াৰিং ডেট দিয়া ইয়াৰ আগতো হয়তো গম পালে যে কি কাৰণত হিয়াৰিং ডেট দিছিলে যদি আপোনালোকে সেইবোৰ যদি গম নাপায় তেতিয়া আপোনালোকে কমেণ্ট কৰিব মই নেক্সট ভিডিঅ'ত লৈ আহিবলৈ চেষ্টা কৰিম আজিলৈ ইমানে ধন্যবাদ জয় অসম।